Hello friends, welcome back to my YouTube channel Baksa Boy CRPF. আজি অন্য আসাম পুলিচৰ ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ মোৰ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব আৰু আহকচোন আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটি ভিডিঅ' অকল যিসকল ল'ৰা ছোৱালীয়ে আসাম পুলিচত এপ্লাই কৰি কিনে সিহঁতে হয়তো প্ৰেক্টিছো কৰি আছে, গতিকে যিসকল ল'ৰা ছোৱালীৰ মনত ডাউট আছে যে মই আসাম পুলিচত ইমানখিনি টাইম মেকআপ কৰিব নোৱাৰিম আৰু ইমানখিনি বিম মই মাৰিব নোৱাৰিম, 14টা বিম মই মাৰিব নোৱাৰিম, 16.5 ফিট মই জঁপিয়াব নোৱাৰিম, তেখেতসকলৰ কাৰণে এইটি বিশেষ অফাৰ। যিসকলে এইখিনি আসাম পুলিচৰ টপ কৰিব নোৱাৰে তেখেতসকলৰ কাৰণে এইটি বিশেষ অফাৰ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু সেই অফাৰটো হৈছে SSC-GDত যদি চাকৰি কৰিম বুলি ভাবিছে তেতিয়াহ'লে কি কৰিব লাগিব, তোমালোকে মেৰিটটো ভাল কৰিব লাগিব, লিখা পঢ়াত বহুতে গুৰুত্ব দিব লাগিব, ৰিজনিং হওক, মেথছ হওক, গ্ৰামাৰ হওক, গোটেইখিনি এটা এটা কৰি তোমালোকে কি কৰিব লাগিব, চাব লাগিব। গতিকে আসাম পুলিচত কি হয়, একদম ফিজিকেলটো টপ হ'ব লাগিব। গোটেইখিনি 3200 মিটাৰ ৰানিং, তাৰপিছত তোমালোকৰ কি হ'ব, বিম হ'ব, তাৰপিছত কি হ'ব, তোমাৰ লং জাম্প হ'ব আৰু গোটেইখিনিতে তোমাৰ কি হ'ব লাগিব, টপ হ'ব লাগিব। তেতিয়াহ'লে তুমি আসাম পুলিচত চাকৰি কৰিব পাৰিবা। আৰু যিসকলৰ ডাউট আছে গোটেই মই ইমানখিনি প্ৰেক্টিছ কৰি আছোঁ, মই টাইমটো মিলাব পৰা নাই, গতিকে তেখেতসকলে মানে কি আসাম পুলিচতটো দিবই লাগিব। তোমালোকে এপ্লাই কৰিছা যিহেতুকে দিবাই, তাতে ভাল হওক বেয়া হওক তোমালোকৰ কোনো কথা নাই, কিন্তু সেইটোত বেয়া হ'লেও তোমাৰ অন্য অফাৰ আহি আছে। গতিকে আসাম পুলিচত নহ'লেও তোমালোকে SSC-GDত এপ্লাই কৰিবা। SSC-GDত তোমালোকে এপ্লাই কৰিলে তোমালোকে কি কৰিব লাগিব, যে তোমালোকে মেৰিটটো ভাল কৰিব লাগিব। নাভাবিবা যে আসাম পুলিচত আমি নোৱাৰিম, তোমালোকে চেষ্টা কৰা, বহুত চেষ্টা কৰি থাকা, চেষ্টা কৰিলে তোমালোকে পাই যাবা। গতিকে যদি চেষ্টা নকৰা তোমালোকে বিচনাত আহি চাকৰি কোনেও নিদিয়ে। গতিকে তোমালোকে ৰাতিপুৱাই উঠা আৰু ৰাতিপুৱাই উঠি সোনকালে প্ৰেক্টিছ কৰা, প্ৰেক্টিছ কৰি উঠি লিখা পঢ়া কৰা, গতিকে তোমালোকে চাকৰি পাবাই। আৰু যিসকল ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰি আছে মেণ্টেলি হওক ফিজিকেলি হওক, সেইবিলাকে নেক্সট বছৰ কি কৰিব, তেওঁলোকে AK-47 লৈ ইনচাৰ্জ ৰাইফল লৈ কিনে পূজাই ইলেকশ্যনে বা অন্য জেগাতে বিভিন্ন ধৰণে ডিউটি দিয়া তোমালোকে দেখা পাবা। গতিকে তুমি নিজে কষ্ট কৰা, নিজে কষ্ট কৰি তুমি নিজেই একদিন কি কৰিব পাৰিবা, AK-47 লৈ কিনে ইনচাৰ্জ ৰাইফল লৈ কিনে তুমি ডিউটি কৰিব পাৰিবা। সেইটো মনত তোমালোকে কি ৰাখা, চেষ্টা ৰাখা। গতিকে মই ইমানখিনি পষ্টৰ ভিতৰত মাত্ৰ এটা পষ্ট লাগে মোক, সেইটো পষ্ট মই লৈহে এৰিম। গতিকে তোমালোকক মই বহুতবাৰ এই ভিডিঅ'ৰ যোগেদি শুভকামনা জনাই আহিছোঁ যে তোমালোকে এইটো ভুল নকৰিবা যে শুই থাকিলে তোমাক কোনেও চাকৰি দিব নাহে। গতিকে 4টা বজাতে উঠি তুমি প্ৰেক্টিছ কৰা, কোনো প্ৰয়োজন নাই। অন্য কামত মনোযোগ নিদি কিনে তুমি মাত্ৰ চাকৰিৰ এই 6-7 মাহ মাত্ৰ চাকৰিৰ ক্ষেত্ৰতে তুমি লাগি যোৱা। কোনো চাকৰি যদি পোৱা, কোনো কাৰো পিছত দৌৰিব লগা নহয়, তোমাৰ পিছত দৌৰিব সকলে। SSC-GDত তুমি 80 মাৰ্ক এটা লৈ থোৱা, তেতিয়াহ'লে 80 মাৰ্কছটো লৈ কিনে তুমি ভাবিবা যে মোৰ চাকৰি হৈ গ'ল। তাৰপিছত অলপমান কাম বাকী থাকিব, তোমাৰ ৰিটিনটো পাছ হোৱাৰ পিছত তোমাৰ অলপমানেই কাম বাকী থাকিব, যে মেডিকেলটো সেইটোতো ভগৱানৰ ইচ্ছা, যদি কিবা মানে কি প্ৰব্লেম আছে সেইটো যদি ছল্ভ কৰিব পাৰি। মেডিকেলৰ বিষয়ে অকণমান কৈ দিছোঁ বাৰু, কি মেইনলি চাই, যে প্ৰথমতে চাব কি, ওপৰৰ পৰা চাব নহ'লে তলৰ পৰা চাব, গোটেইখিনি এটা হিস্সা চাই যাব। গতিকে প্ৰথমতে চাব তোমাৰ চকু চাব, তাৰপিছত নাক চাব, তাৰপিছত কাণ চাব, তাৰপিছত মুখ চাব, তাৰপিছত দাঁত চাব, দাঁতখিনি ঠিকে আছে না নাই, লেতেৰা আছে নেকি এইবিলাক চাব। তাৰপিছত তোমাৰ
হাত চাব, হাতটো এনেকুৱাকৈ দেখুৱাই দিব লাগিব, চিধা নে তেৰা এইবিলাক চাব। গতিকে তাৰপিছত নেক্সটটো ভিতৰৰ কামটো বেলেগকৈ চাব, সেইটো বেলেগ কথা। ফিজিকেলি যিটো মানে ওপৰে যিটো চাই সেইটো মই কৈ আছোঁ। তাৰপিছত তোমাৰ চিনা চাব, চিনাটো তাৰপিছত এইটো চাব, চাই কিনে তোমাৰ কি হ'ব, আঁঠু চাব, আঁঠু কিবা জোৰা লাগে নেকি, তাৰপিছত শিৰৰ কিবা প্ৰব্লেম আছে নেকি এইবিলাক চাব। তাৰপিছত এইখিনি নৰ্মেলি চাই। মেডিকেল কৰাৰ আগতে তোমালোকে কি কৰিবা যে কাণখন একবাৰ চাফাই কৰি আহিবা। ওচৰত প্ৰাইভেট হস্পিটেল আছে, প্ৰাইভেট হস্পিটেলতো তোমালোকে চাফাই কৰিব পাৰিবা। আৰু চকুও এবাৰ চকুৰ ডক্টৰক দেখুৱাবা, কিবা কমি বেছি আছে নেকি, 6/6 আছে নে 9 তোমালোকৰ চেকিং হৈ যাব। নেক্সট তোমাৰ তাতে চাব তোমাৰ ভিতৰৰ অংগ, ECG কৰিব, তাৰপিছত তোমাৰ হিমগ্ল'বিন চাব। তাৰপিছত যিটো পৰীক্ষা সেইটো এদিনত হয়। প্ৰথমতে এদিন ওপৰে পৰীক্ষা হ'ব আৰু একদিনত কি হয় তোমাৰ ভিতৰৰখিনি পৰীক্ষা কৰে। গতিকে একো টেনশ্যন ল'ব লগা নহয়। এবাৰ মেডিকেলটোৰ কাৰণে এবাৰ তোমালোকে কি কৰিবা, দেখুৱাই ল'বা ডক্টৰৰ ওচৰত, বাছ তাৰপিছত চাকৰি তোমাৰ অ'কে। পাৰি ডক্টৰক দেখুৱাই কিনে সেইটো চল্ভ কৰি ল'বা। তাৰপিছত ৰানিংটো অলপমান প্ৰেক্টিচ কৰিবা, বেছি প্ৰেক্টিচ কৰিব দৰকাৰ নাই। ইমানখিনি 5 কিলোমিটাৰ ৰানিং আৰামছে হৈ যায়। গতিকে তোমালোকে একদম SSC GDত ভৰ্তি হোৱাৰ কাৰণে মাত্ৰ মেণ্টেলি প্ৰিপেয়াৰ লাগিব, মেণ্টেলি আৰু ফিজিকেলি, আৰু কি হয় মেডিকেলটো এইটো মানে কি ভগৱানৰ ওপৰত। আসাম পুলিচত ফিজিকেলৰ বিষয়ে মই আগৰ ভিডিঅ'ত ফিজিকেলৰ বিষয়ে অন্য এটা ভিডিঅ'ত মই কৈ থৈছোঁ। গতিকে মেডিকেলৰ বিষয়ে অন্য এটা ভিডিঅ'ত ক'ম। গতিকে মোৰ ভিডিঅ'বিলাক চাই থাকিব, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব। গতিকে জয় আই অসম, জয় হিন্দ, জয় ভাৰত।